বন্ধুসকল গুড মৰ্ণিং। আজি আছে ছেপ্টেম্বৰ লাষ্ট আৰু কালি অক্টোবৰ আৰু কথাটো আহি গ'ল আৰু গতিকে এতিয়া ৰাতিপুৱা 7টা বাজে। চ' এতিয়া অসুস্থ অকণ আৰাম পাইছে, ইমান নহয়। চ' ৰাতি পূৰা বৰষুণ দিলে, গেলামাল দোকানত বাকী নিদিলেও কথা নাই আৰু জেৰক্সৰ পইচা জানি বনাব। জেৰক্স বহুত দাম বাঢ়িছে। চ' যোৱাকালি 1 অক্টোবৰৰ পৰা বহুত বাঢ়ি গ'ল, কালাৰৰ দাম বাঢ়ি গ'ল, লাইটৰ বিল বাঢ়ি গ'ল আৰু বিশেষকৈ কোম্পানীৰ দোকানৰ কাৰণে। চ' বহুত চিন্তাত কালি ৰাতি এজনৰ লগত কথা পাতি কি কৰা যায় চাওঁ। ডিচিশ্যনটো লাষ্ট লৈ ৰাখিছোঁ আৰু সেই ডিচিশ্যনটো কি হ'ব ক'ব নোৱাৰোঁ। চাইটো লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰিব নাপাহৰিব আৰু কিবা ভাল ডিচিশ্যন আৰু কমেণ্ট থাকিলে শ্বেয়াৰ কৰিব। আপোনালোকৰ নিজৰ ভাইটি বুলি, দাদা বুলি সকলোকে, ভাই ভণ্টি, আইদেউ, মা সকলোকে নমস্কাৰ জনাইছোঁ। এনেকুৱা অসুবিধাত আছোঁ নহয়, মানে কি কৰোঁ চাওঁ। যদি নোৱাৰোঁ উপায় তো কিবা এটা কম বেছি কৰি দিব লাগিব আৰু ঠিক ঠাক কৰি যেনে তেনে দিম আৰু সেইটোৱে। আৰু আজি ভাই বন্ধুকেইজনৰ লগত কথা পাতিছোঁ, যিটো ছাৰপ্ৰাইজিঙৰ কথা কৈছিলোঁ আহি পাই গৈছে। আৰু এজন বন্ধু আছে, তেখেত ধেমাজিত থাকে। চ' তেখেত যাব চাগে নাজানো, মই যাম আৰু মোৰ বন্ধু দুজনৰ কথা পাতি তেখেতসকল অলৰেডি অহা মাহত ঘূৰি আহি পাবহি। গতিকে চাই লওক। মায়ে অকণ সুস্থ হৈছে, আৰাম পাইছে। গতিকে EPS এইটো ৰানিং চলি আছে, খালি মনিটৰটো অকণ বেয়া হৈছে, বাকী ৰানিঙত চলি আছে আৰু বাকী ৰেম চেম সকলো ঠিকে আছে। হাৰ্ড ডিস্কটো চেঞ্জ কৰি দিম মই, তো ঠিক হৈ যাব। আৰু এইটো জেৰক্স মেচিনটো চলি আছে আৰু ভুলতো কেতিয়াও এপছন মেচিনটো নল'ব, কাৰণ কি বহুত প্ৰব্লেম এটি দেখাই থাকে। গতিকে এইটো মই কিনিছিলোঁ প্ৰায় 18,000ত, গতিকে এতিয়াতো আৰু বাঢ়িলে। চ' এইটো পাৰফেক্টলি একদম অ'কে হৈ আছে। বাকী এইকেইটা বেয়া হৈ আছে, মনিটৰ বেয়া, বাকী এইকেইটা মনিটৰ বেয়া হৈছে দুটা আৰু এইটো EPS দুটা ঠিক কৰিব লাগিব, চাওঁ কেনেকৈ ঠিক হয়। চ' এইটো পাক্কা অ'কে আছে, নেট চেট একদম স্কেনিং চব হয় আৰু বহুত কষ্ট কৰি মই চব বস্তু কিছুমান বস্তু 75% দোকানৰ পৰা ঠিক কৰি দিছোঁ, বাকীখিনি মই নিজে ঠিক কৰিছোঁ। পেজ মেকাৰ লোড হোৱা নাছিল, লোড হ'ল আৰু প্লাছ SSD লগাইছোঁ এই ভিতৰতে, এইটো চাইডে লগোৱা হৈ আছে SSD। আৰু গতিকে চাই লওঁ যদি আজিকালিৰ ভিতৰতে যদি বেচিব পাৰোঁ আৰু চ' সেয়াই। আৰু গাখীৰ চাহ দিছে, খাই আছোঁ। এইটো মেচিন এইটোৰ লগত ছেটিং আছে, তো এইটোৰ লগতে ছেটিং আছে, এইটোতো কৰোঁ, কিন্তু এইটোত মই বেছিকৈ ফ'কাছ কৰি আছে। চ' আজি ঠাণ্ডা পানী খাওঁতে ডিঙিটো অকণ জাম হৈ যায়, চেষ্টা কৰিম আজিৰ পৰা গৰম পানী খোৱাটো ভাল, গেছৰ কাৰণে ভাল হয়, হজমো হয় আৰু টোপনি ভাল। তাৰপিছত কথাটো হ'ল কি, আজি মই অৰ্থাৎ যোৱাকালি মায়ে গৈছিলে। চ' যোৱাকালি ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ, এটা আজি কৰি আছোঁ। চ' আপোনালোকে বস্তুটো ভিডিঅ'টো ভালকৈ আদৰি ল'ব বুলি মই আশা কৰিছোঁ। কাৰণ কিয় জানেনে, চাক মা আহি আছে দোকানত। মোৰ কথাটো ক'ব আছিলে কি, মাহঁতে কালি কিবা এটা প্ৰগ্ৰাম আছিলে, প্ৰগ্ৰামটোৰ মই যাব নোৱাৰিলোঁ যদিও ভিডিঅ'টো মই শ্বুট কৰিব পৰা নাছিলোঁ আৰু গতিকে খামুচি হৈ গৈছে গৰমত। এনেকৈ ব্যস্ত আছিল কামত, মানে দাঢ়ি কাটিবলৈ টাইম পোৱা নাই। তাৰপিছতে কথাটো হৈছে এনেকুৱা ধৰণৰ, প্ৰগ্ৰামটো হ'ল ভালে কুশলে হৈ পেলাই তাৰপিছতে মই মাক কৈছোঁ যাব নালাগে, কথাটো গুচি গ'ল আৰু গ'লৰ যাবই লাগিব কৈছে। গাড়ীত গ'ল, গাড়ী আহিছে ওচৰতে, আমাৰ ফৰেষ্ট টাইম এটা আছে তাৰ কাষতে, আৰু তাত কিছু ফটো দেখাই আছোঁ। আপোনালোকে কেনে আছে কওক, লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰিব নাপাহৰিব। তো আল্টিমেটলি মোৰ 80% কাম কমপ্লিট হৈ গৈছে আৰু খালি মানে বস্তুখিনি ল'ব লাগে, বস্তুখিনি মানে তাৰপিছত 24 ভাল খবৰ পাব, খুবেই ভাল খবৰ। আৰু কাৰণ মই দেখাম আপোনালোকক, তেখেতসকল এতিয়া
কৈছে বাহিৰত ঘূৰিবলৈ, ঘূৰি আহি মই হ'ম তেখেতসকলৰ লগত জইন, আৰু তেখেত ঘূৰি ফুৰা মানুহ। গতিকে আপোনালোকে গেছ কৰক, আই মিন টু চে আপোনালোকে চিন্তা কৰক কোনটো বস্তুৰ কথা মই কৈছোঁ। আৰু চাওক কেনেকুৱা পায় ভিডিঅ'টো। তেখেতৰ লগত মই কথা পাতি থাকোঁ মোবাইলৰ জৰিয়তে, নেটৰ জৰিয়তে। চ' কৰি আছোঁ। আৰু এজন আছে, যাব পৰা নাযাব পাৰে নাজানো, কিন্তু আমাৰ দুজনটো আছে তেখেতৰ লগত, মোৰ যোনটো পাক্কা। গতিকে দেখাই আছোঁ, চাই থাকক, লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যিহেতু সন্ধিয়া হয় জানো, নহয় আজি এতিয়া দিন হৈছে, ৰাতিপুৱা হৈ আছে। যোৱাকালি আমাৰ মৰমৰ বাইদেউ এগৰাকী, ভণ্টি বুলি ক'ব, সৰু বাইদেউৰ ছোৱালী, খুব ধুনীয়াকৈ নাচিছে। মোক নিজে কৈছে আংকল ভিডিঅ' শ্বুট কৰক, নাচিম। তো মই দিয়া নাছিলোঁ, বেলেগ কামত ব্যস্ত হৈ আছিলোঁ। মোবাইলত গেম খেলি আছিলোঁ, মই COC খেলি আছিলোঁ। আৰু COCটো আপোনালোকক খেলিব পাৰে, একো ডাঙৰ কথা নহয়। চ' কেনেকৈ খেলিব লাগে নেক্সট ভিডিঅ'ত মই দেখাই দিম। পইচা নাহে, কিন্তু পইচা ইয়াৰ পৰা নাপায়, কিন্তু টাইম পাছ কৰি খেলিব পাৰে, কোনো ডাঙৰ কথা নহয়। গতিকে নেক্সট ভিডিঅ'ত মই দেখাম COCটো কেনেকৈ খেলিব লাগে। গতিকে আপোনালোকে ভিডিঅ'টো ফটোখিনি চালে, তো মাহঁতৰ কালি প্ৰগ্ৰাম আছিলে, আপোনাক দেখাই দিলে ফটোখন। চ' এতিয়া সেয়া মই চালোঁ নেটত, কিছুমানক জেকপট বুলি কয়, স্পন্দিছ নে স্পন কোনো নামেৰে জনা যায়। আৰু বিভিন্ন টেঙা ফুলৰ বিভিন্ন দেশত বিভিন্ন নাম, তো আমাৰ ইয়াত অমৰা বুলি কওঁ। আৰু আমি আগতে স্কুলত কওঁ আৰু ধেমালিতে, অমৰা খালে দমৰা হয়। আচলতে ধেমালিতে একচুৱেলি নহয়। টেঙা ফুলৰ অমৰা আচাৰ চব বস্তু আছে আপোনাৰ বৰষুণ আজি অত্যন্ত বৰষুণ। যোৱাকালি ৰাতিটো প্ৰায় বৰষুণ দিছে, তাৰপিছত যোৱাকালি ৰাতিপুৱা এতিয়া কাৰেণ্ট আহিছে মাত্ৰ। আৰু মোৰ গোটেইটো ইনভাৰ্টাৰ নব্বৈ খুচুৰা পইচা লৈ গৈছে, পৰাপক্ষত মই খুচুৰা নিদিওঁ। কাৰণ কিয় জানি চাওক, বস্তুটো যদি আপুনি বস্তু নলয় তেনেহ'লেতো খুচুৰা দিয়াটো আৰু যদি নহয় তেনেহ'লে এনচাৰটো দিব আপোনালোকৰ কাৰণে কুৱেশ্যন। কাৰণ প্ৰব্লেমটো আপোনালোকৰো নহয়, মোৰে নহয়, সকলোৰে সমগ্ৰ অসমতে হৈ আছে গোটেইটো। গতিকে এতিয়া মোৰ মতেতো চাওক, যিমান চব টেক্সৰ পৰাই নচলে ন বস্তুকেইটা। গতিকে মই একো ক'বলগীয়া নাই, কিন্তু কথাটো আছে কি প্ৰিপেইড মিটাৰ সদায় পষ্টপেইডত হ'ব লাগে। কাৰণ কিয় জানেন, আমাৰ ইউটিউবৰ যিটো আমি মানুহ, গতিকে ইউটিউবৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তু, কোনোবা ইউটিউবৰ মানুহ, কোনোবাই কিবা অফিচিয়েল কাম কৰে, কোনোবা কিবা, তো চৰকাৰী অনুষ্ঠানত প্ৰব্লেম নাই, চৰকাৰৰ বিভাগৰ আণ্ডাৰত চলে চব গোটেইখিনি বস্তু। কিন্তু প্ৰাইভেট ছেক্টৰত যিখিনি কাম কৰি আছে, তো সেইখিনি কাৰণে অলপ এটা প্ৰব্লেম এটা হয়। তো ব্যৱসায়িক, তো প্ৰাইভেটখিনিৰ ক্ষেত্ৰত মোৰ বোধহয় বহুত প্ৰব্লেমত আছে বা নাছে গম নাপাওঁ, কিন্তু মই বহুত প্ৰব্লেমত আছোঁ এতিয়া। গতিকে এনেকৈ আপোনালোকৰ লগত কথা পাতি, মোৰতো আৰু কোনো নাই, মই অকলশৰীয়া মানুহ। মা আছে, ভাইটি আছে। ভাইটি এটা ভাল খবৰ আছে, 8 তাৰিখৰ পিছত জনাম। বাকীটো দেউতাটো নাই, গমেই পাইছে, ইতিমধ্যে যোৱাটো ভিডিঅ'ত মই কৈছোঁৱে। গতিকে ভিডিঅ'টো চাই থাকক, আৰু আগন্তুক দিনত আগুৱাই যাব পাৰিম। আপোনালোকৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আৰু ভিডিঅ'টো চাই থাকিব, লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।